নমস্কাৰ আজি সন্ধিয়া 12 বজাৰ বাতৰি পঢ়িবলৈ লৈছো মই লোভিয়া বৰকটকীয়ে পোনপ্ৰথমে পঢ়িবলৈ লৈছো আজি এটি ব্ৰেকিং নিউজ যোৱা দুদিন ধৰি হৈ থকা নিগনিমতা বৰষুণৰ ফলত গুৱাহাটী চহৰ সম্পূৰ্ণৰূপে বানত ডুব গৈছে ইয়াৰ ফলত জনসাধাৰণৰ মাজত বহুতো যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈ পৰিছে জনসাধাৰণৰ সুবিধাৰ অৰ্থে চৰকাৰে দুখনকৈ নাও আৰু নৌকা বাহিনী ভেকুলীৰ দল দুটাকৈ ইয়াত পঠিয়াইছে ইয়াৰে এটা ভেকুলীৰ দলে বানত উটি অহা অসংখ্য পৰুৱাৰ নিৰাপদ স্থানলৈ লৈ গৈ থকাৰ সময়তে বানত উটি অহা এটা চুলিত প্ৰচণ্ডদৰে খুন্দা মৰাৰ ফলত থিতাতে নাওখন ডুব যায় ইতিমধ্যে উদ্ধাৰ অভিযানৰ বাবে দুটা কেঁকুৰা আৰু তিনিটা মাগুৰ মাছৰ পোৱালিৰ সৈতে মাছ সহকাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বৰ্তমানলৈকে দুটা পৰুৱাৰ মৃত্যু ঘটিছে আৰু বাকীকেইটা পৰুৱাক সংকটজনক অৱস্থাত GMCHলৈ পঠোৱা বুলি আমাৰ স্থানীয় সংবাদদাতা মত প্ৰকাশ কৰিছে এতিয়া আহিছো আমি নিয়োগ বাৰ্তালৈ পৰিবহণ বিভাগে জনোৱা মতে খালী হৈ থকা ৰেলৱে পথসমূহৰ বাবে আবেদন বিচাৰিছে ইয়াৰে অৰ্হতা হ'ব লাগিব তলত দিয়া ধৰণৰ আবেদনকাৰী বয়স হ'ব লাগিব অতি কমেও 2 বছৰ তেওঁ শিক্ষাৰ অৰ্হতা হ'ব লাগিব স্কুললৈ নোযোৱা তেওঁ হ'ব লাগিব বাংলাদেশৰ নাগৰিক আৰু তেওঁ ওখ হ'ব লাগিব অতি কমেও 12 ফুট 9 ইঞ্চি গাৰ বৰণ হ'ব লাগিব হালধীয়া আবেদনৰ প্ৰপত্ৰ জমা দিয়াৰ ঠিকনা তলত দিয়া হ'ল আবেদনৰ প্ৰপত্ৰ জমা দিয়াৰ ঠিকনা সাগৰৰ তলত থকা তিমি মাছৰ পেটৰ ভিতৰত জমা দিব লাগিব এতিয়া হওক আন এটি ব্ৰেকিং নিউজলৈ ব্ৰেকিং নিউজ আমাৰ মাজত আহি পৰিছে গুৱাহাটী মাজমজিয়াত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা দুটি পখিলা মুখামুখি সংঘৰ্ষৰ ফলত চলন্ত বাছৰ ওপৰত পৰি বাছখনৰ ভিতৰত থকা নিগনিবোৰৰ মৃত্যু ঘটিছে ইতিমধ্যে পখিলা দুটিক আমাৰ স্থানীয় এন্দুৰ বাহিনীয়ে কৰায়ত্ব কৰিছে আৰু স্থানীয় কুমটি থানালৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে আজি সন্ধিয়া 12 বজাৰ বাতৰি ইমানেই